নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল আজি এই ঘৰখনৰ মোৰ দ্বিতীয়টো ভিডিঅ' হ'ব আজি মই আপোনালোকক দেখুৱাম ভিতৰ খণ্ডত আমি কটাই ৱাল পট্টি লগোৱা হৈ গৈছে মাত্ৰ বাকি আছে এইখিনি অংশ ইয়াত বলে টাইলছ লগাব হেতু কাৰণে আমি ইয়াত ৱাল পট্টি লগোৱা নাই আৰু খুঁটা গেডালতো ৱাল পট্টি লগোৱা নাই টাইলছ লগাব বলে হেতুৰ কাৰণে আমি তাত ৱাল পট্টি লগোৱাই নাই এতিয়া বাৰান্দাখিনি লগাইছো কিন্তু কালাৰ নকৰো এতিয়া আমি মাত্ৰ দুটা ৰুম কালাৰ কৰিম আৰু সেই কালাৰ কৰা ৰুমটো হৈছে এইটো মানে এইটো ৰুম কালাৰ কৰিম আৰু এটা ৰুম আছে সেইটো ৰুমটো মই পিছত দেখুৱাই আছো এয়া চাওক আপোনালোকে ফল সিলিংৰ ডিজাইনটো আমি ডিজাইন বোৰত অলপ বেলেগ কালাৰ লগাম আপোনালোকে তো জানে ফল সিলিং কেনেকুৱাকে কালাৰ লগাই অলপ বেলেগ লগাই আৰু এইখন ৱাল আৰু এইখন ৱালত আমি অৰেঞ্জ কালাৰ লগাম আৰু এইখনত আমি গ্ৰীন কালাৰ লগাম বন্ধুসকল আপোনালোকে জানিব যদি বিচাৰিছে যে কালাৰত কিমান পৰিমাণৰ পানী দিব লাগে সেইখিনি মই আপোনালোকক প্ৰসেছখিনি বুজাই দিম আৰু এই ডিজাইনটোত আমি বেলেগ কালাৰ লগাম আৰু এটো যেটো লাইন আছে না এই লাইনটোত আমি বেলেগ কালাৰ লগাম আৰু এই বক্সটোতো আমি বেলেগ কালাৰ লগাম আৰু যেটো এই সৰু দুটা বক্স আছে না এই বক্স কেটাতো আমি বেলেগ কালাৰ লগাম এতিয়া মই সেই ৰুমটোত আপোনালোকক দেখুৱাই দিছো এয়া চাওক আপোনালোকে এই ৰুমটো একো ডিজাইন নাই ইয়াতো ফল সিলিং লগোৱা হৈছে কিন্তু একো ডিজাইন নাই মাত্ৰ ডাইৰেক্ট সিম্পল কে কালাৰ কৰিম এয়া চাওক বন্ধুসকল এইটো হৈছে বগা কালাৰ হাই কোৱালিটিৰ সবচে দাম 802 টকা বন্ধুসকল আৰু এই ৰংটো আমি এইখিনিত মানে যেটো ফেন থাকিব না সেই অংশখিনিত লগাম ফেন থকা অংশখিনিত মই খুলি দেখাই দিছো আপোনালোকক এয়া চাওক বগা সবচে হাই কোৱালিটিৰ হয় বন্ধুসকল ইয়াত কিমান পৰিমাণৰ পানী দিব লাগে সেইখিনি মই আপোনালোকক বুজাই দিম ইয়াত বহুত মাইলেজ আছে এই ৰংটো বন্ধুসকল 1 লিটাৰত আপোনালোকে দুখন ৱাল ক্লিয়াৰ কৰিব পাৰিব আমি ঢালি দিলৈতো ইয়াত কিমান পৰিমাণৰ পানী দিব লাগে এইখিনি আপোনালোকে জানি লওক এইখিনি জানি ললে বন্ধুসকল আপোনালোকে নিজেই ৰং কৰিব পাৰিব বন্ধুসকল আমি পানী দি দিলো কিন্তু বন্ধুসকল আমি এই ইয়াত 400 গ্ৰাম পানী দিছো বন্ধুসকল যেটো এই টেমাটোত সম্পূৰ্ণ 1 লিটাৰ থাকে গতিকে তাৰে হাফ লিটাৰ পানী দিছো হাফ লিটাৰতকো 100 গ্ৰাম পানী কম দিছো মানে 400 গ্ৰাম পানী দিছো এতিয়া আমি এই ফল সিলিংত কালাৰ লগাই আছো বন্ধুসকল আপোনালোকে জানিব লগা মাত্ৰ হেতুৱে থাকিল যে কালাৰত কিমান পৰিমাণৰ পানী দিব লাগে তো বন্ধুসকল মই আপোনালোকক কৈ দিছো যদি আপোনালোকে যি কোনো কালাৰে হওক 1 লিটাৰ কালাৰত 400 গ্ৰাম পানী দি দিব এতিয়া অৰেঞ্জ কালাৰটোকো আমি ঠিক তেনেকুৱাকে দিম ইয়াতো আমি 400 গ্ৰাম বা 500 গ্ৰাম পানী মিক্স কৰিম বন্ধুসকল আপোনালোকে ৰুমটো ক্লিয়াৰ হোৱা লাগি চাই থাকক আপোনালোকে যদি ৰুমটো কেনেকুৱা দেখা পাইছে সেইখিনি চাবৰ কাৰণে আৰু আপোনালোকে এই নম্বৰ কেটা লিখি ৰাখক যদি আপোনালোকেও এনেকুৱা কালাৰ কৰিম বুলি ভাবিছে বন্ধুসকল হেকলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে
What we do here is go back.